নমস্কাৰ আজি আমি আলোচনা কৰিম COVID-19 ৰোগী এগৰাকী হস্পিটেলত অনাৰ পিছত তেখেতক পজিটিভ হিচাপে ঘোষণা কৰাৰ পিছত তেখেতক হস্পিটেললৈ অনাৰ পিছত তেখেতক কি প্ৰক্ৰিয়াৰ মাজেৰে হস্পিটেলৰ পৰা যাব দিয়া হয় এজন কোভিড ৰোগী যেতিয়া কৰোনা ভাইৰাছৰ দ্বাৰা নভেল কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় তেতিয়া তেখেতৰ পৰা অন্য এজন ব্যক্তিলৈ সেই বীজাণু যোৱাৰ পুৰা মাত্ৰাই সম্ভাৱনা থাকে গতিকে উপসৰ্গ নহলেও সেই ব্যক্তিগৰাকী হস্পিটেলত অনা হয় যাতে তেখেতৰ পৰা অন্য ব্যক্তিলৈ ৰোগ যোৱাৰ কোনো সুবিধা নাথাকে আৰু তেখেতক হস্পিটেলৰ আইসোলেশ্যন ৱাৰ্ডত ৰখা হয় অৰ্থাৎ পৃথককৈ ৰাখিব পৰা এটা ব্যৱস্থা আইসোলেশ্যন ৱাৰ্ডত ৰখা হয় য'ত প্ৰতিখন বিচনাৰ দূৰত্ব কমেও 1 মিটাৰ হয় এতিয়া হস্পিটেল এডমিশ্যন হোৱাৰ পিছত ৰোগীগৰাকীৰ সম্পূৰ্ণৰূপে পৰিচৰ্যা কৰা হয় তেখেতৰ 5 দিনৰ ভিতৰত তেখেতৰ নমুনাসমূহ আকৌ পৰীক্ষা কৰা হয় যদিহে এই সময়ত তেখেতৰ পজিটিভ হলাই তেতিয়াহ'লে আকৌ 14 দিনৰ দিনা তেখেতক আকৌ পৰীক্ষা কৰা হয় সেই পৰীক্ষাত যদি তেখেতৰ নিগেটিভ হলাই তেতিয়াহ'লে তেখেতক তাৰ 24 ঘণ্টাৰ ভিতৰত আকৌ এবাৰ পৰীক্ষা কৰা হয় এইবাৰ যদি নিগেটিভ হলাই তেতিয়াহ'লে তেখেতক ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় ঘৰলৈ অনুমতি দিয়াৰ সময়ত তেখেতক বিশেষ ধৰণে কিছুমান উপদেশ দিয়া হয় যিখিনি তেখেতৰ লগতে তেখেতৰ ঘৰৰ মানুহে পালন কৰাটো নিতান্তই প্ৰয়োজনীয় প্ৰথমে তেখেতে যিখিনি কাপোৰ কানি বা হস্পিটেললৈ আনিছিল বা হস্পিটেলত তেখেতে ব্যৱহাৰ কৰিছিল সেই কাপোৰ কানিখিনি যাতে কমেও উতলা পানীৰ দ্বাৰা ধুৱে সেইটো তেখেতক উপদেশ দিয়া হয় যিজন মানুহে সেইখিনি কাম কৰিব সেই মানুহজনে যাতে গ্লোভছ ব্যৱহাৰ কৰে সেইখিনি কাম কৰোঁতে বা হাতত নলগাকৈ সেইখিনি কাম কৰিবলৈ চেষ্টা কৰে তাৰপিছত সেই মানুহজনক ব্যক্তিগৰাকীক যিজন সংক্ৰমিত ব্যক্তি আছিল বা যিজনক ঘৰলৈ যাবলৈ দিয়া হৈছিল সেই ব্যক্তিগৰাকীক সম্পূৰ্ণৰূপে যাতে পৃথককৈ অৰ্থাৎ হোম কোৱাৰেণ্টাইন যাতে আকৌ 14 দিনৰ কাৰণে পালন কৰে সেইটো উপদেশ দিয়া হয় যদিও সেইখিনি সময় তেখেতৰ পৰা সংক্ৰমণ হোৱাৰ চান্সটো কম এইখিনি ব্যৱস্থাৰ মাজতে ইয়াৰ উপৰি যেতিয়া তেখেত হস্পিটেলত থাকে যদি সেই সময়ত তেখেত ষ্টেবল নহয় অৰ্থাৎ তেখেতৰ দেহত কিবা বিশেষ ধৰণৰ লক্ষণ দেখা দিয়ে সেই বিশেষ লক্ষণবিধৰ হস্পিটেলত চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰা হয় ধন্যবাদ